হৰিনাম কীৰ্তনে মানুহৰ মনৰ পৰা ঈৰ্ষা দূৰ কৰে। গতিকে মানৱ সমাজত প্ৰকৃত শান্তি, একতা আৰু মৈত্ৰীৰ ভাৱ প্ৰতিষ্ঠাও কৰে। যেতিয়া কোনোবাই হৰিনাম কীৰ্তন কৰে বা ভগৱান শ্ৰীকৃষ্ণৰ দিব্য লীলা বিলাস আৰু মহিমাৰ কথা আলোচনা কৰে, তেওঁ তৎক্ষণাৎ ঈৰ্ষাহীন হৈ পৰে। এই জড়জগতত প্ৰতিজন মানুহ প্ৰতিজন আন মানুহৰ প্ৰতি ঈৰ্ষাপৰায়ণ। কিন্তু হৰিনাম কীৰ্তন আৰু হৰিকথাৰ জৰিয়তে মানুহ ঈৰ্ষাহীন হৈ পৰে। যিহেতু আমি পৰম পুৰুষোত্তম ভগৱানৰ প্ৰতি ঈৰ্ষাপৰায়ণ, আমি সকলো জীৱৰে প্ৰতি ঈৰ্ষাপৰায়ণ। যেতিয়া আমি পৰম পুৰুষোত্তম ভগৱানৰ প্ৰতি ঈৰ্ষা ত্যাগ কৰিম, মানৱ সমাজত প্ৰকৃত শান্তি, একতা আৰু মৈত্ৰীৰ ভাৱ উজাগৰ হ'ব। ভগৱান শ্ৰী নাৰায়ণ অথবা সংকীৰ্তন যজ্ঞৰ অবিহনে জড় জগতত শান্তি প্ৰতিষ্ঠা কৰা কেতিয়াও সম্ভৱ নহয়।